ছাগলী মাংস বনাবলৈ ওলাইছোঁ। এয়া প্ৰথমতে মাংসখিনি ধুই ল'লোঁ। ধুই পেলাই এইফালে আদা, নহৰু, জিৰা আৰু এটা পিঁয়াজ দি পেলাই এটা পেষ্ট বনাই ল'লোঁ। আৰু এয়া মাংসখিনিত 1.5 চামুচ হালধি, 1.5 চামুচ জিৰা গুড়ি, 1.5 চামুচ ধনিয়া গুড়ি আৰু 1 চামুচ জলকীয়া গুড়ি, কাশ্মীৰী মিৰ্চটো দিছোঁ মই। আৰু এয়া মিঠাতেল আৰু আধা বাতি দৈ আৰু এয়া 2 চামুচ আদা নহৰু বটা। এইখিনি দি ভালকৈ সানি পেলাই 20 মিনিটমান সময় মেৰিনেট হ'বলৈ থৈ দিম। এইখিনি গোটেইখিনি সানি ল'লোঁ, এয়া থৈ দিলোঁ। আৰু এইফালে পিঁয়াজ আৰু আলুখিনি মই বাকলি গুচাই ধুনীয়াকৈ কাটি ল'লোঁ, বেছি সৰু কৰা নাই। আৰু এয়া কেৰাহী গৰম হোৱা তেল দিলোঁ আৰু শুকান জলকীয়া, তেজপাত, লং, ইলাচি, দালচেনি দিলোঁ। আৰু এয়া পিঁয়াজখিনি দি একদম মানে মিডিয়াম ফ্লেম দেই, মিডিয়ামতকৈও অকণমান কমেই দিম, কম ফ্লেমত গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিলোঁ। আৰু এয়া মাংসখিনি, সেইখিনি ভজা হোৱাত মাংসখিনি দি দিলোঁ। আৰু এইখিনি দি পেলাই মই কিছু সময় ভাজি থাকিম, আৰু মানে 20 মিনিটমান সময় ভাজি থাকিম। আৰু এইফালে এয়া মাছৰ কণীও ভাজি আছোঁ দেই। আৰু এয়া আলু কেইপিচো দি দিলোঁ। আলু কেইপিচ মই আগতে হেৰি কৰা নাই, ভাজি লোৱা নাই, এয়া একেলগেই ভাজিছোঁ। আৰু এয়া আৰু 1 চামুচ আদা নহৰু বটা দি দিলোঁ। আৰু এতিয়া অলপ অলপকৈ পানী দি দি, বেছি লাগি যোৱা যেন হ'লে পানী দি দি ভাজি থাকিম। আৰু এয়া নিমখটো দি দিলোঁ। আৰু মাংসটো মানে যিমানেই ভজা যায় সিমানেই কালাৰটো ভাল হয় আৰু খাবলৈও সোৱাদ হয়। আৰু এয়া মই মানে অকণকৈ পানী দি দি ধুনীয়া মানে ভাজি থাকিম। আৰু এয়া প্ৰায় হৈছেহিয়ে আৰু ভজা। কালাৰটো ভাল হয় দেই। আৰু এইটো মই লোহাৰ কেৰাহীত বনালেতো আৰু ভাল হয় আৰু কালাৰটো। আৰু এইখিনি ভজা হোৱাত মই কুকাৰত 6টামান চিটি দি দিম। আৰু এয়া হৈছেহি, পূৰা যাব দিছোঁ নিজে নিজে হুইচেলটো। আৰু এইখিনি এয়া হৈছে, এইখিনি মই আকৌ অকণমান উতলিবলৈ দিম, পনীয়া ভাৱটো যাতে শেষ হয়। এয়া মাংস পূৰা উতলিছে। এতিয়া উতলাত মই এয়া অকণমান এই একদম 1 পিঞ্চমান আৰু হেৰি গৰম মছলা দিছোঁ। আৰু এয়া এচামুচতকৈ অকণমান কম ঘিটো দিলে খাবলৈ বৰ ধুনীয়া হয়। আৰু এয়া হৈছেহি, এয়া মোৰ ৰেডি হৈ গ'ল মাটন। বেলেগকৈ আৰু জ্বলা দিয়া নাই, এয়া কেঁচা জলকীয়া দি থৈ দিছোঁ, পিছত ভাঙি দিম অকণমান এইটো খোৱাৰ পিছত আৰু।